নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু বন্ধুসকল, আজি এটা মই নতুন খেতিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডত এইবিলাক পাণ আছে, খুটি পাণ মানে এইবিলাক যিবিলাক হয় খুটি পাণ, আৰু কিছুমান থাকে আপোনাৰ নগা পাণ বুলিও কয়, সেইখিনি বেলেগ জাত হয়। আৰু এইবিলাক হ'ল আপোনাৰ আমাৰ উজনি অসমত যিহেতু এইবিলাক বাঁহৰ যিবিলাক এই খুঁটিবিলাক দেখিছে আপোনালোকে, এনেকুৱা খুঁটিবিলাক দি কৰে, এইখিনি খুঁটি পাণ বুলি কয়। আৰু ইয়াৰ চাহিদাটো বহুত বেছি আছে আমাৰ মাৰ্কেটত, একচুৱেলি উজনি অসমত, কিন্তু নামনি অসমতো ইয়াৰ আপোনাৰ চাহিদাটো বেছি, কাৰণ এইটো প্ৰতিখন পাণ তামোলৰ দোকানতে ইয়াৰ যিটো পাণ হয় এই পাণটো আপোনাৰ ব্যৱহাৰ কৰে। আৰু প্ৰতি ঘৰ আমাৰ অসমীয়া মানুহ হিচাপে প্ৰতি ঘৰ মানুহত যিকোনো সকাম নিকাম হওক বা যিকোনো আলহী আহিলে সোধাৰ মানে একমাত্ৰ আছিলে এইটো, আগৰ দিনৰ পৰা চলি আহিছে এইটো, পুৰণা দিনৰ পৰা। আৰু এইবিলাক আপোনাৰ এখিলা পাণ বা তামোল আমি আগবঢ়াই দিয়াটো এটা বঁটাত এইটো আমাৰ মানে কতৰিব। আৰু এইটো বস্তুটো যিটো পাণ হয়, এই পাণ খেতি যদি কৰে কোনোবাই, এই পাণ খেতি কৰি আপুনি ঘৰতে থাকি এটা ভাল টকা ইনকম কৰি মানে নিজকে স্বাৱলম্বী কৰাৰ লগতে আপুনি নিজৰ পৰিয়াল পোহপাল দি, আৰু লগতে আপোনাৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ পৰা সকলোখিনি খৰচ আপুনি এই পাণৰ পৰাই কৰিব পাৰিব। কাৰণ এই পাণখিনি যিখিনি দেখিছে আপোনালোকে মোৰ ঘৰৰ পাণ হয়। আৰু এই পাণ ইয়াত আছে বৰ্তমান 100 জোপা পাণ আছে। যিহেতু বেছিকৈ কৰা নাই, কিন্তু বেছি কৰিলে মানে আপোনালোকৰ আৰু বেছি প্ৰফিট হ'ব। মই 100 জোপাৰ বিষয়ে আজি আপোনালোকক জনাম। আৰু এইখিনি মোৰ দেউতাই কৰিছে পাণ খেতি কৰি এজন পুৰুষে বা এজন মহিলাই, এগৰাকী মহিলাই, যিকোনো মানুহে 100 পাণ খেতি কৰি আপুনি বছৰেকত 30,000 পৰা 40,000 টকা ওপৰতে কমাব পাৰে। মানে ইয়াত কোনো ধৰণৰ তেনেকুৱা কষ্ট নাই বুলিয়ে ক'ব লাগিব। কাৰণ চাওক, আপোনালোকে যেতিয়া ফাগুন চ'ত মাহত এই পাণবিলাক লগাবলৈ হ'লে প্ৰথম কথাটো আহিব কেনেদৰে লগাব, পাণৰ ভেটিটো কেনেকুৱা হ'ব লাগিব। পাণৰ ভেটিটো আপোনাৰ সদায় ৰঙা মাটিত হয় বা ওখ মাটিত হয়, য'ত পানী জমা নহয়। যেনেকৈ চাহ বাগান লগাবৰ কাৰণে আমি যেনেকৈ মাজে মাজে নলা, শাৰী শাৰী নলা, তাৰপিছতে আপোনাৰ এনেকৈ ঢেপি তুলি লোৱা হয়, আৰু ইফালে আকৌ নলা, তেনেকৈ ধৰণেই আমি সেই পাণ খেতি কৰিব লাগে। আৰু ইয়াত মাটিডোখৰ সদায় ৰ'দ ঘাই হ'ব লাগে, মানে ৰ'দ পৰা ঠাইত হ'ব লাগে। আৰু তেতিয়া মানে সেই পাণখিনি আপোনাৰ খাই পাণখিনিৰ যিটো টেষ্ট হয় সেইটো এটা বেলেগ টেষ্ট হয়। আৰু চেচুকত ৰ'দ নপৰা জেগাত হোৱা পাণখিনি অলপ এটা চেহেৰা বেলেগ হয়, আৰু সেইখিনি হয়তো অলপ খাবলৈ অলপ মানুহে টেষ্ট নাপাবও পাৰে। তো এতিয়া কথাটো হ'ল কি, আপোনাৰ পাণ যদি কৰিবলৈ হয় এনেকৈ আপোনাৰ এটা খুঁটিৰ পৰা মানে এজোপাৰ পৰা আৰু আনজোপা 2.5 ফুটমান গেপ দিব লাগে, এজোপাৰ পৰা আনজোপা। আৰু মাজে মাজে যিটো শাৰী শাৰী লাইন আছে সেইটো আপোনাৰ 2.5 ফুটৰ পৰা 3 ফুট গেপ দিব লাগে। দেখিছে আপোনালোকে এই পাণখিনি কেনেদৰে আছে। তো এইখিনি প্ৰথম সৰুতে ৰুব হ'লে ইয়াৰ পাণৰ যিটো আগ হয়, একদম ওপৰত গৈ যিটো যে আগ ওলাব, সেই আগখিনি ছিঙা হয়। সেই আগখিনি আপোনাৰ ভাদ আহিন কাতি এনেকুৱা মাহত, ভাদ আহিন মাহত ছিঙা হয় আগখিনি। তো যেতিয়া হ'লেও ছিঙিব পাৰে আপোনালোকে। এইখিনি আপুনি যেনেকৈ বচাব পাৰে সেইটো আপোনাৰ দায়িত্ব, কেনেদৰে বচায়। আমি কি হয়, ইয়াত আমাৰ ভাদ আহিন মাহত যেতিয়া বাৰিষা হৈ থাকে, তেতিয়া আমাৰ আগখিনি ছিঙি আনি এনেদৰে একেলগতে চাওক আপোনালোকে নাৰ্চাৰী হিচাপে মানে নহয়, আৰু এনেদৰে এটা জেগাত ডাঠকৈ ঘনকৈ এনেকৈ ৰুই থৈ দিয়ে। আৰু নমৰে ইহঁতি ধুনীয়াকৈ এতিয়া বাচি গ'ল, দেখিছেনে? বাৰিষা দিনত যিহেতু ৰোৱা আছিলে, এতিয়া যিহেতু বাচি গ'ল। এইখিনি এতিয়া এই ফাগুন মাহ যেতিয়া সোমাব বা ফাগুনত যিকেইটা বৰষুণ পৰিব, তেতিয়া এনেকৈ আপুনি এটা জেগা ৰেডি কৰি লৈ কিনি আপুনি তাত ৰুব পাৰিব। তো আমাৰ সেইফালে জেগা আছে, এতিয়া ৰেডি কৰিব আৰু লাহেকৈ সেইখিনি আমি ফাগুন মাহত ৰুম। যিহেতু এতিয়া আঘোণ মাহ সোমাইছেহে, পুহ মাঘ ফাগুন 3 মাহ আছে, এনেদৰে থাকিব ইয়াত। কিন্তু ইহঁতক খৰালি দিনত এতিয়া নিয়ৰ নপৰাৰ কাৰণে অলপ ঢাকি দিব লাগিব। আৰু ইয়াতো আমি ঢাকি দিছোঁ, দেখিছে এইখন নেট দেখিছে, এগ্ৰ'নেট, ভালদৰে ধৰা পৰিছে নে নাজানো মোবাইলত, এনেকৈ ওপৰৰ ফালে। কাৰণ যিটো নিয়ৰ হয় ঠাণ্ডা দিনত, যিটো শীতকালি যিটো নিয়ৰ হয়, কুঁৱলী হয়, সেই কুঁৱলীটো যাতে পাণত নপৰে। পাণত পৰিলে কি হয়, পাণখিনি পকি যায় বা সৰি যায়। সেইকাৰণে এই পাণখিনি যদি আমি বচাব পাৰোঁ, তেতিয়াহ'লে এইখিনি পাণ আমি যেতিয়া কুমলীয়া পাণ ওলোৱাৰ আগত এইখিনি পাণ আমি চ'ত বহাগ এনেকুৱা মাহত যদি উলিয়াব পাৰোঁ বা ফাগুনলৈকে, তেতিয়াহ'লে আমাৰ এইখিনি এগুচি পাণত 50 টকা বা তাতকৈ ওপৰো হৈ যায়গৈ, মানে 20 খিলা পাণত। তো এতিয়াই পাণ আপোনাৰ 30 টকা,
30 টকাৰ পৰা 35 টকা 40 টকা এনেকুৱা হৈ আছে প্ৰতি গুচি পাণত। আৰু সেইটো চাইজ লৈ কথা আছে দেই। এনেকুৱা চাইজৰ দেখিছে পাণ, এইবিলাক পাণত আপুনি 30 টকাৰ পৰা 25 টকা আপুনি 35 টকা তেনেকৈ পাব। আৰু সৰু পাণৰ গুচি যদি হয় এনেকুৱা, তেতিয়াহ'লে আপুনি এতিয়া বৰ্তমান 20 টকামান হৈ আছে। তো পাণৰ খেতিটো মই এইটো কাৰণে লাভদায়ক বুলি কৈছোঁ, কাৰণ ইয়াত যদি আমি পাণ খেতি কৰোঁ মানে ইয়াত কষ্টটো মানে নিচেই কম, বহুত কম মানে বেলেগ খেতিত কৰি। কাৰণ কেলৈ এবাৰ আপুনি লগাই দিলে ইয়াত ফাগুন মাহত ধুনীয়াকৈ বৰষুণ পাই যেতিয়া উঠি যাব, উঠাৰ পিছত প্ৰথমতে এনেকৈ সৰু বাঁহৰ খুঁটি, এইটো দেখিছে খুঁটি, সৰু বাঁহৰ খুঁটি জেওৰা খুঁটি এনেকৈ পুতে দিয়া আছিলে থিয় হ'বৰ কাৰণে। তাৰপিছত যেতিয়া ইয়াতকৈ ওখ হৈ যাব তেতিয়া আমি এনেকৈ ডাঙৰ খুঁটা মানে 10ৰ পৰা 12 ফুট ওখ কৰি এনেকৈ লগাই দিব লাগে, দি দিব লাগে। বাঁহ কেইডালমান খৰচ হয়, আপুনি ফালিও দিব পাৰে বা গোটা বাঁহো দিব পাৰে। তাৰপিছতে সেই বাঁহডাল আপুনি পুতি দিব লাগিব যাতে থিয় হৈ থাকে। তাৰপিছত আপোনাৰ পাণ প্ৰতি সপ্তাহত আপুনি ছিঙি এটা মানে প্ৰতি সপ্তাহতে এচিঙা দি কিনি আপুনি ইয়াৰ পৰা ধুনীয়াকৈ পাণখিনি বজাৰত বিক্ৰী কৰি আপুনি এটা মানে চলি থাকিব পাৰে, ভাল এটা ইনকম আহি থাকে। মানে আপোনাৰ 100 জোপা পাণ মই কৈছোঁ নহয়, আপোনাৰ বছৰেকত ভাল যদি আপোনাৰ পাণ হয়, ভাল যদি জোপোহা হৈ যায় পাণজোপা, যদি আপুনি সাৰ জাবৰ দি বা গোবৰ চোবৰ দি আপুনি ভালদৰে কৰিব পাৰে, যিমানে ডাঠ হয় মানে যিমানে সাৰ পাব সিমানে আপোনাৰ ডাঠ হৈ আহিব। আৰু এজোপা গছত আপোনাৰ 10ৰ পৰা 20 গুচিলৈকে আপোনাৰ পাণ ওলাব, বেছিয়ে ওলাব তাতোকৈ। আৰু প্ৰতি বছৰে আপোনাৰ 40 চব বাদ দিয়ক, আপোনাৰ 60,000 টকাও আপুনি এই 100 জোপা পাণৰ পৰা পাব পাৰে। আৰু ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰত মানে অতি সহজ, কাৰণ আমি এইখিনি যদি হ'লচেলতো দি দিওঁ বা কিছুমান পাণ দোকানতো দি দিওঁ, আৰামত বিক্ৰী হৈ যায়। এতিয়া আমাৰ কি হয়, আমাৰ ইয়াতে দেওবাৰ বজাৰ বহে, তাত উলিয়াই লৈ গ'লেই হ'ল। আৰু বেপাৰী লাগিয়ে থাকে, মানে বেপাৰী লাগিয়ে থাকে, মানে দি লৈ গুচি যায়, পইচা দি লৈ গুচি যায়, কেছ পইচা। আৰু কোনো ধৰণৰ বিকিবৰ কাৰণে অসুবিধা নাই। আৰু যিহেতু আমাৰ এতিয়া চিঙা হৈ গ'ল অলৰেডি, এই অলপ বুঢ়া পাণ বিক্ৰী কৰা হৈ গ'ল, সেইকাৰণে অলপ আপোনালোকে পাতলা দেখিছে পাণখিনি। আৰু এইখিনি লগোৱা আপোনাৰ যোৱা বছৰ লগাইছিলে, যোৱা বছৰ ফাগুন মাহত। আৰু এতিয়া দেখিছে আমি এই বছৰ দেউতাই বিক্ৰী কৰিলে 100 জোপাত। আৰু অহা বছৰকৈ আৰু অলপ বহোৱাৰ কথা চিন্তা কৰি আছে, সেইডোখৰ এইখিনি পচাই থোৱা আছে। তাৰপিছতে মই আপোনালোকক কওঁ, কাৰণ এইখিনি আপোনাৰ যিকোনো মহিলায়ো কৰিব পাৰে, কাৰণ কেলৈ 2-এটা হাজিৰা লগাই লেবাৰ লগাই কিনি যদি গছজোপা ৰুই দিয়া হয় মাটিডোখৰ চাহ কৰি, তাৰপিছত এদিন আপোনাৰ বাঁহৰ খুঁটাখিনি পুতি দিলে, তাৰপিছৰ পৰা কোনো ধৰণৰ প্ৰব্লেম নহয়। ছিঙিবৰ কাৰণে এতিয়া আহিব কথাটো কি, আপোনালোকে ভাবিব কি ছিঙিবৰ কাৰণে কোনে ছিঙিব বা কেনেকৈ ছিঙিব। তো সেই ছিঙাটো হ'ল, আপোনালোকে ছিঙিব হ'লে ইয়াত দেখিছে নিজেও ছিঙিব পাৰিব। ইয়াত এতিয়া আপুনি এই খিলা পাণ, ইয়াত আছে 3 খিলা, দেখিছে 4 খিলা। এতিয়া কোন খিলা ছিঙিব? এই কুমলীয়া খিলা নিছিঙিব, ইয়াত যিখিলা বুঢ়া হয় এনেকৈ ছিঙি দিব। আৰু ইয়াৰ ছিঙাৰো মানে হেৰি আছে, প্ৰচেছ আছে। নহ'লে আপোনাৰ কি হয়, এনেকৈ আসনবিলাক, এইবিলাক আসন বুলি কয়, এই ঠাল ঠেঙুলিবিলাক এইবিলাক নোলাব। মানে অকল কেঁচুলতা এনেকৈ ধৰক এইজোপা নিচিনা দেখাই দিছোঁ মই আপোনাক, এইজোপা নিচিনা যদি অকল এনেকৈ থিয় হৈ কিনি গছজোপা ওলাই গুচি যায়, তেতিয়াহ'লে কিন্তু পাণটো আপুনি কম পাব। যদি আপুনি পাণজোপা মানে ধুনীয়াকৈ ছিঙি এনেকৈ ঠাল ঠেঙুলি বহাই কিনি দিব পাৰে, তেতিয়াহ'লে আপোনাৰ কিন্তু এইজোপা পাণত বহুত ভাল পাব মানে। তো তেনেকুৱা। তো এতিয়া আমি ইয়াতে ব্ৰইলাৰ গু দিয়া আছে এইবিলাকত, প্ৰত্যেকজোপা পাণৰ গুৰিত আমি ব্ৰইলাৰ গু দি থৈছোঁ। আৰু দিম এতিয়া, এইখিনি লিফ্টিং হৈ গ'ল যিহেতু, এইখিনি লিফ্টিং হোৱাৰ পিছত যিখিনি ব্ৰইলাৰ ভুচি হয় লিটাৰখিনি, সেইখিনি চব আমি এই পাণৰ গুৰিত পেলাম আৰু চাহ বাগানত পেলাম। এতিয়া বৰ্তমান চাফা কৰি থকা হৈছে। তো এতিয়া সেইকাৰণে মই কওঁ আপোনালোকক যে এইটো এটা অতি লাভদায়ক খেতি হয়। এইটো খেতিত মানে অলপ কম কষ্ট, আৰু ছিঙিবৰ কাৰণে যদি আপোনালোকৰ নিজৰ যদি মানুহো নাথাকে বা নিজে নোৱাৰেও, তেতিয়াহ'লে কোনোবা বেপাৰীক মাতি দিলে সিহঁতে নিজেই ছিঙি লৈ গুচি যাব, ছিঙি মেলি জুকিয়াই মেলি আপুনি হিচাপ কৰি আপোনাক পইচা দি যাব। তো সেইটোৱে কথাটো, আপোনালোকক মই সেইটোৱে জনালোঁ যে আপোনালোকে যদি আপোনালোকৰ ওচৰত একঠা হ'লেও মাটি আছে, কম ঠাইতে মানে কৰিব পৰা বস্তু এইটো, একঠা হ'লেও মাটি আছে, তাতে আপোনাৰ এইডোখৰ মোৰ এতিয়া ধৰি লওক আধা কঠামান মাটি আছে। তো ইয়াতে মই 100 মানেই কৰিছোঁ ধৰি লওক, আধা কঠাতকৈ অকণমান বেছি হ'ব, 100 মানেই আছে, 100 জোপা। তো সেই 100 জোপা তেতিয়া যদি 40-50 হাজাৰ বছৰেকত পোৱা যায়, তেতিয়াহ'লে আপুনি এবিঘা মাটিত তেতিয়াহ'লে 5 কঠা থাকে, তেতিয়াহ'লে আপুনি ভাবক কিমান পাব বছৰেকত। আৰু এটা কথা এইটো নহয় যে কি এজোপাত অকল এবিঘা মাটি যে 40,000 টকাৰ ওপৰত মানে মানহে পাব, সেইটো নহয়। আৰু ইয়াত মানে আপোনাৰ 60-70 হাজাৰো পাই যাব পাৰে। সেইটো পাণ আপুনি কেনেদৰে মানে পাণখিনি হেৰি মেইনটেইন কৰিছে, সেইটোৰ ওপৰত মানে কেনেদৰে আপুনি সাৰ দিছে, কি কৰিছে, কেয়াৰ লৈছে সিহঁতক, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু যিসকলে এই পাণৰ বিষয়ে জানে, এই মাৰ্কেটখনৰ বিষয়ে জানে, তেওঁলোকে কিন্তু আজি অতীজৰে পৰা পাণ খেতি কৰি আহিছে আৰু কেতিয়াও সেই পাণ খেতি
শেষ হ'বলৈ দিয়া নাই। আৰু ইয়াৰ লাষ্টিংটো আপোনাৰ এবাৰ ৰোৱাৰ পিছত কেইবা বছৰো যায়গৈ যদি কোনো ধৰণৰ বেমাৰ বিঘিনি নালাগে ইহঁতৰ। পাণৰ এটাই প্ৰব্লেম আছে, এটা বেমাৰ আছে, যিহেতু পাণৰ এই গুৰিবিলাক গেলি যায়। এইটো পানীটো যদি আপোনাৰ হেৰি হয়, এই পানী জমা হোৱা হেৰি হয় বাৰিষা দিনত, তেতিয়াহ'লে গুৰিটো গেলি যায়। আৰু কিছুমান আৰু এটা বেমাৰ আছে, আগফালৰ পৰাও গেলি আহে, নহ'লে এই পাত চাতবোৰ ফুট পৰি যায় মানে। তো সেইবিলাক বেমাৰৰ পৰা যদি বচাই ৰাখিব বিচাৰে তেতিয়াহ'লে আপুনি বাহিৰৰ পৰা পাণ খাই আহি বা ইয়াত পিক নেপেলাব বা তেনেকৈ নোসোমাব। সেইটো এটা অলপ কেয়াৰ ল'বলগীয়া হয়। যেনেকৈ আমি ফাৰ্মত মানে ব্ৰইলাৰ ফাৰ্ম বা কুকুৰা গাহৰি ফাৰ্মত আমি কেয়াৰ লওঁ, যেনেকৈ ধৰণে বায়'চিকিউৰিটি, তেনেকৈও অকণমান আমি কেয়াৰ ল'বলগীয়া হয়। তো সেইখিনিয়ে কথা। তো ইয়াত আপোনালোকে কৰিব পাৰে যদি আপোনালোকে বিচাৰে তেনেধৰণে। আৰু ইয়াৰ আগটো পাবৰ কাৰণে যাৰ ঘৰত পাণ আছে, পাণ খেতি কৰে, তেনেকুৱা এঘৰ মানুহত গৈ কিনে আপোনালোকে কণ্টেক্ট কৰিলেই পাণৰ যিবিলাক আগ হয় সেইবিলাক পাই যাব। আৰু কিছুমানে আজিকালি এই পাণৰ ঠাৰিৰ পৰাই আপোনাৰ এই কাটিঙত মানে যিবিলাক পলিথিন হয়, পলিথিনত যেনেকৈ নাৰ্চাৰীত ফুল পচায় তেনেদৰে পচায়ো তেখেতলোকে কৰিছে। সেইটোৱে মানে লাভৱান হৈছে, তেখেতলোকে ছাকচেছফুলো হৈছে। আৰু আপোনালোককো কৈছোঁ মই, আপোনালোকে যদি পাৰে কৰক, নিশ্চয় আপোনালোকে লাভৱান হ'ব। মানে এনেই যদি পৰি আছে মাটি তেনেদৰে নিশ্চয় কৰিব পাৰে। তো এইটোৱে মই এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিলোঁ, যাতে যে আমি পাণ খেতি কৰিও এটা মানে লাভৱান হ'ব পাৰোঁ বা স্বাৱলম্বী কৰিব পাৰোঁ নিজকে। তো বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজত। আৰু আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি মোৰ আছাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।